নমস্কাৰ বন্ধুসকল, এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। অসম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুন পদৰ এপ্লাই ডেট ঘোষণা কৰিলে আমাৰ মামাই। কেতিয়াৰ পৰা এপ্লাই হ'ব, কিমান পোষ্ট আহিব, সকলোবোৰ গম পাব এই ভিডিঅ'টি চালে। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু চাই ভাল পালে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম। তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানত নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এচাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। বন্ধুসকল, ভিডিঅ'টি আজিলৈ ইমানে। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।